এই সিদ্ধান্তৰ সমূহ অহা কালিলে পুৱা ২৬ ডিচেম্বৰ ৰাতিপুৱা ৬ বজাৰ পৰা বলবৎ হ'ব। অহা কালিৰ পৰা ৰাতি 11:30 বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈ কাৰফিউ বলবৎ থাকিব। ৰাতি 11:30 বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন বলবৎ থাকিব। অৱশ্যে আমি বছৰৰ শেষৰ দিনটোত ৩১ ডিচেম্বৰৰ দিনা এই কাৰফিউ বলবৎ নাথাকিব। আমি কাৰফিউ সেইদিনাখন প্ৰত্যাহাৰ কৰিছোঁ কেৱল ৩১ ডিচেম্বৰৰ দিনা। আৰু ইয়াৰ উপৰিও যিখিনি ব্যৱসায়িক প্ৰতিষ্ঠানকে আদি কৰি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান ৰাতি 10:30 বজাৰ পিছত বন্ধ থাকিব। 10:30 বজাৰ পৰা 11 বজাৰ ভিতৰত আমি ঠিক কৰিছোঁ যে অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ কৰি সকলো যাতে নিজ নিজ স্থানলৈ যাব পাৰে আৰু 11:30 বজাৰ পৰা কাৰফিউ বলবৎ হ'ব। এই ক্ষেত্ৰত চৰকাৰী অফিচ, প্ৰাইভেট অফিচ, যিকোনো ব্যৱসায় অনুষ্ঠান সকলোবিলাকেই বন্ধ থাকিব। তাৰপিছত হোটেল ৰাতি যিবিলাক খোলা থাকে, ধাবা, এইবিলাকো 10:30 বজাত বন্ধ কৰিব লাগিব। ইয়াৰ উপৰিও অন্যান্য সকলো অনুষ্ঠান প্ৰতিষ্ঠান, দোকান, বজাৰ সকলোখিনি বন্ধ থাকিব। ইয়াৰ উপৰিও আমাৰ যি সভা সমিতি কৰিবলৈ দিয়া হৈছিল, সেইবিলাক একোটা ঠাইত 50% আসনৰ যদি এটা হলত 100 লোক বহিব পাৰে, তাত 50জন লোকৰহে পাৰ্মিট থাকিব আৰু তেওঁলোক ভেকচিন লোৱা, 2 পালি ভেকচিন লোৱা ব্যক্তি হ'ব লাগিব। তাৰপিছতো আমি হোটেল ৰেষ্টুৰেণ্টবিলাকতো আমি আধা সংখ্যক চিটত যাতে আসনত ব্যৱহাৰ কৰে, এটা নিৰ্দিষ্ট দূৰত্ব ৰাখি আমি সেইখিনি বলবৎ ৰাখিবলৈ আহ্বান জনাইছোঁ। ইয়াৰ উপৰিও আমি